আজি বহু দিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সকলোলৈ আজি মোৰ হিয়াৰ পৰা মৰম যাচিলোঁ আৰু নতুন বছৰ শুভেচ্ছা যাচিলোঁ। ভাবিলোঁ এটা শ্বৰ্ট ভিডিঅ'কে আৰম্ভ কৰোঁ আৰু সেয়েহে আজি ভিডিঅ'টো পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু এইফালে আমাৰ বেটি আৰু মই এইফালে মিলি ধুনীয়াকৈ কণী বইল কৰি আছোঁ আৰু যিহেতু ঠাণ্ডা দিন আৰু জুই ফুৱাই আছোঁ আৰু সঁচাকৈ বহুত ঠাণ্ডা পৰিছে নহয়। আচলতে কি ক'ম গম পাই নাই, সন্ধিয়া কেমেৰা কৰিবলৈ কেমেৰা ভাল নহয়, যিহেতু একেবাৰে কম দামী মোবাইল এটা লৈ আছোঁ আৰু কেমেৰা ভাল নহয়। তথাপিও ভিডিঅ' নকৰাকৈ জানো থাকিব পাৰি নহয় নে, ভিডিঅ'টো কৰিবই লাগিব। যিহেতু ইউটিউব চেনেল এটা খুলিলোঁ আৰু তাতো ভিডিঅ'টো দিবই লাগে আৰু মইহে একেবাৰে ভিডিঅ' দিব পৰা নাই। আৰু ভিডিঅ' দিব পৰা নাই কাৰণটো হ'ল যে মোৰ একেবাৰে গা ভাল নাই আৰু এইফালে আমি বেটি মই বহি আছোঁ আৰু এইফালে লগতে কণী বইল আৰু আজি ঠাণ্ডা দিনত কণী বইল খাই লওঁ, তাৰপৰাহে ভাত পানী বনাম, যিহেতু কাৰেণ্টটো নাই আৰু এইফালে চলাই জ্বলাই থৈছোঁ আৰু যিহেতু আন্ধাৰ। একেবাৰে শেষত মোৰ এইফালে ভাত বনাই একেবাৰে সাজু হ'লোঁ আৰু